আছে ডিচেম্বৰ আৰু আমি যাম আবৃত্তি মহোৎসৱত আৰু এয়া মই সাজি কাচি অকণমান ৰিলছ বনাই ল'লোঁ। তাৰপাছত আমি ৰেপিডো বুক কৰি দীঘলী পুখুৰী পাৰৰ পৰা 4জনী গ'লোঁ আৰু আমি দিছপুৰলৈ যাব লগা আছিল, দিছপুৰত গ'লোঁ। তাৰপিছত আৰু বাকী আমাৰ লগৰখিনি তাতে আছে, গোটেই জিলাৰ মানুহবিলাক আহিছে। তাৰপিছত গৈ আমি ব্ৰেকফাষ্ট কৰিলোঁ, কৰি উঠি ওপৰৰ আমি প্ৰেক্ষাগৃহলৈ গ'লোঁ। গতিকে তাতে অনুষ্ঠান চলি আছে, বহুত বিশিষ্ট ব্যক্তি আহিছে, অমৰজ্যোতি চৌধুৰী ছাৰ আহিছে, তাৰপিছত আমাৰ প্ৰাঞ্জল শইকীয়া ছাৰ আহিছে, যিজন অভিনেতা। তাৰপিছত এয়া প্ৰাঞ্জল শইকীয়া ছাৰক ব্ৰেণ্ড এম্বেচেডৰ হিচাপে অসম আবৃত্তি পৰিষদে সন্মান প্ৰদান কৰে। তাৰপিছত আমিও আমাৰ আবৃত্তি কৰিলোঁ। এয়া বিলম্বিতলয়ে মৰণ উচ্চতন মন্ত্ৰ ফুকাৰি মই গাই যাওঁ কৃষ্ণ মৃদংগ আৱৰ্তন বিৱৰ্তন সংবৰ্তনৰ মই। যোৱা বছৰত বাবুলা কায়ে যি কেতেকী ফুল কিপা দিছিলে তাৰে এপাহ কেতেকী ফুল মাজত এখন গামোচা মাজত ভাজ ভাজ কৰি থৈ দিয়ে আৰু এই গোটেই সেই বছৰ আমি আমাৰ আবৃত্তি শেষ কৰি গ'লোঁ ফটো উঠিবলৈ গোটেইকেইজনী, আৰু আমাকো কিবা কিবি সন্মান দিলে বস্তু। আমি তেতিয়া প্ৰায় 12টামান বজাত গৈছিলোঁ আৰু গোটেইবিলাক বেলেগ বেলেগ জেগাৰ মানুহ আছে। আমি আজি আবৃত্তি মহোৎসৱত আহিছিলোঁ আৰু আজি আমি এটা ধুনীয়া সুবিধা পালোঁ যে আমাক কলকাতালৈ নিব। আমাৰ নতুনৰ জ্যোতিৰ আটাইকে আছাম এছ'চিয়েশ্যনৰ পৰা আমাক কলকাতালৈ নিব। গতিকে আমাৰ এইটো বহুত ডাঙৰ কথা। খুব সুন্দৰ হৈছে, খুব সুন্দৰ, অতি মনোমোহা দৃশ্য। আমি বেংগলী ভাষাত কবিতা শিকিম। ইয়াৰ পিছত আপোনালোকে এই ব্লগটো দেখিব ন, তাৰ পিছৰ ব্লগটো আপোনালোকে আমাক ডাইৰেক্ট কলকাতাত দেখিব। ৰসগোল্লা খাই থাকোঁতেহে দেখিব আৰু। এইবাৰ আমি কবিতা অসমীয়া বাদ দিলেও বেংগলী ধৰিম। আচলতে অসমৰ প্ৰত্যেকখন জিলাৰ পৰাই এটা এটা দল আহিছে, আমাৰ বৰাক উপত্যকাৰ জিলাকেইখনৰ পৰাও আহিছে আৰু বেংগলী বা তেওঁলোকৰ নিজৰ নিজৰ থলুৱা সকলো ভাষাতে আমাৰ কৰিছে। দ্বিতীয় মহাযুদ্ধৰ সময়ত মোৰ বয়স আছিল 25, মোৰ মাৰ বয়স আছিল 2 কি 3। যুদ্ধৰ সময়ত কাৰ হাতত কি নাছিল জানিবা তৰোৱালেৰে জিলাই থকা সকল তৰোৱালৰ খুচতি হাৰ ঘৰ লৈ যুঁজি ফুৰা অদৃশ্য যোদ্ধা কেইজনৰ সেই দিনকেইটা দৃশ্যমান হলে নিশ্চয় বুজা যাব। টেষ্টামেণ্টত থকা কথাষাৰ সৰ্বকালৰ বাবে কিমান সঁচা। ঠিকাতে পৰিত্ৰাণায় সাধূনাং বিনাশায় চতুষ্কৃতাং ধৰ্ম সংস্থাপনায় সম্ভৱামি যুগে যুগে সম্ভৱামি যুগে যুগে। তাৰপিছত আমি 6টামান বজাত উভতি আহিলোঁ। আমাৰ কবিতাটো আপোনালোকে দেখুৱাই নাছিলোঁ নহয়, চাব দেই এইটো। যুৱমঞ্চ নতুনৰ জ্যোতিৰ নিবেদন চিৰ প্ৰবহমান লুইতৰ দুটি ঘূৰি আহোঁ। हेलो 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 गायन्ति देवहन्तगीतकानि धन्यस्तुते भारतभूमिभागे सर्गा अपवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषः। জীবন হেরু
শেষ বুলিলেতো শেষ নহয় আকৌ আৰম্ভ হয় শেষ নহয় আমাৰ স্মৃতিৰ বকুল জুপি কেইবাটান ফুল সদায় সতেজ হৈ ৰ'ব কেতিয়াও মৰহি নাযায় কেতিয়াও মৰহি নাযায় কেতিয়াও মৰহি নাযায় ধন্যবাদ ধন্যবাদ এয়া আছিল আমাৰ আন্তৰিক নিবেদন তেন্তে আজিলৈ বাই আকৌ লগ পাম